Hello everyone, welcome to my new blog. মই আহিলো দেউতাৰ ঘৰত তো মই ভাবিলো ইয়াত এটা সৰু ব্লগ বনাই লওঁ আপোনালোকে চাওক দেউতাৰ ঘৰত ৰাতিপুৱা উঠি কোনে কি কৰে সো চাই থাকক ভিডিঅ'টো এয়া নব ৰাতিপুৱা উঠি গা পা ধুই ধুনীয়াকৈ পূজা কৰি আছে আৰু দেউতা অলপ পিছতে ৰুটি খাব সো মই ভাবিলো আজি মই ৰুটি বনাই লওঁ যেহেতু মই ইয়াতে আছো তেনেহলে মই বনালো আজি অলপ হেল্প হ'ব সো মই ৰুটি বনাই ললো আৰু দেউতাকক দি আহিলো এয়া চাওক ৰুটি কেনেকা হৈছে কমেণ্টত জনাব আৰু ইয়াতে চাওক বা ৰেডি হৈ আছে বা স্কুলত যাব বা স্কুলত টিচিং কৰায় সো এতিয়া ৰেডি হৈ ওলাই আছে আৰু তাতে এজন ষ্টুডেণ্ট আহি বহি আছে বাৰ লগত একেলগে যাব এয়া চাওক এইজনী হ'ল মোৰ মৰমৰ আইতাজনী আইতাই কিবা হাতত লৈ আহি আছে ইয়াত আইতাই চাওক কাম কৰি আছে আৰু আমাৰ দেউতাৰ ঘৰত দোকান আছে সো মা দোকানত আছে মা দোকানত কাম কৰি আছে ফ্ৰেণ্ডছ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ থেংক ইউ ছ' মাছ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম